হে দোস্ত গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আহা ধন্যবাদ জনাইছোঁ ডিম্পুক। আকৌ এগৰাকী ডিম্পুৰ অনুৰাগী, তেওঁলোকে ডিম্পুক লগ কৰিবলৈ আহিছে। তেওঁলোকক একেলগে এবাৰ ডিম্পু বৰুৱাক পলাশবাৰী ৰাস মহোৎসৱৰ বাকৰিত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু দুআষাৰ অনুৰাগীৰ বাবে বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। মোৰ ভিডিঅ'ত কোৱাৰ দৰে আৰম্ভ। হে দোস্ত প্ৰথমতে পলাশবাৰী ৰাস কমিটিক বহুত 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 বেছি ধন্যবাদ। মোক ইমান সন্মানৰ যোগ্য বাৰু মই নহয়, কিন্তু ইমান ধুনীয়াকৈ মাতি আনি মানে ৰাসৰ সন্মান দিয়াৰ কাৰণে। আৰু পলাশবাৰী ৰাস মই কেতিয়াও আহি পোৱা নাই, সৰুৰ পৰা শুনি আছিলোঁ যে পলাশবাৰী ৰাস বহুত ডাঙৰকৈ পাতে। তো মোৰ মানে এটা জীৱনৰ এটা সপোন আছিল একদিন যে পলাশবাৰী ৰাসত যাম, কাৰণ ৰাস বুলি ক'লে আমাৰ মানে নলবাৰী হাউলি তাত চাই থাকোঁতে এইফালে অহাই নহয়। কিন্তু মানে এতিয়া পলাশবাৰী ৰাসত আহিলেও বহুত ভাল লাগিল, আৰু ইমান ডাঙৰ বুলি ভবা নাছিলোঁ মই। মানে সঁচাকৈ মানুহ বহুত বেছি আৰু বহুত ডাঙৰ, বহুত 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 বেছি ভাল লাগিল। আৰু প্ৰতি বছৰে আহিম মই মানে। আৰু আশা কৰিছোঁ সকলোৱে মোৰ ভিডিঅ' চাব। পলাশবাৰী ৰাসৰ পৰাও এটা ভিডিঅ' বনাইছোঁ, কালি পৰহি মানে দিম আৰু তো চাব বুলি আশা ৰাখিল আৰু ভিডিঅ' বনোৱাৰ চেষ্টা কৰি আছোঁ আৰু। থেংক ইউ।